এটা মডেল কেন্দ্ৰৰূপে গঢ়ি তোলাৰ কাৰণে অসম চৰকাৰে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা এক আঁচনি অনুযায়ী 25 লক্ষ টকাৰ গৃহ নিৰ্মাণৰ অনুমোদন দিছে আৰু 25 লক্ষ টকাৰে এটা আটক ধুনীয়া অংগনবাদী মডেল অংগনবাদী কেন্দ্ৰ ইয়াতে স্থাপিত হ'ব। এইটো নিশ্চিতভাৱে সুখবৰ। আমাৰ এই অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক এই অংগনবাদী কেন্দ্ৰৰ জৰিয়তে আপোনালোকে হয়তো বহুতে জনা নাই, এতিয়া যিটো নতুন শিক্ষানীতি আমাৰ দেশত প্ৰয়োগ হৈছে, আমাৰ ৰাজ্যতো হৈছে। এতিয়া তলৰ প্ৰি প্ৰাইমাৰীৰ শিক্ষাটো অংগনবাদীত দিব। অংগনবাদীৰ কৰ্মী সহায়িকাই তেওঁলোকক অক্ষৰ গানৰ পৰা বাকীখিনি শিক্ষাৰ প্ৰাৰম্ভ কৰিব। তাৰ বাবে অসমৰ সকলো অংগনবাদী কেন্দ্ৰ যাৰ মাটিৰ সমস্যা নাই বা ব্যক্তিগত মাটিত নাই, তেনেকুৱা অংগনবাদী কেন্দ্ৰবিলাক বন্ধাৰ সিদ্ধান্ত লৈছে। মোৰ এতিয়ালৈকে 11টা অংগনবাদী কেন্দ্ৰত এই অনুমোদন আহিছে। 2টা কেন্দ্ৰ তাৰে সম্পূৰ্ণ হৈছে, বাকী 9টা কেন্দ্ৰৰ কাম এতিয়া আধাৰশিলাৰে। যোৱা পৰহি আমাৰ ছ'চিয়েল ৱেলফেয়াৰৰ তেওঁ আকৌ 20টা মডেল অংগনবাদী কেন্দ্ৰ আমাৰ সমষ্টিত স্থাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। সেই 20টাৰ তালিকা মই অহা 10 তাৰিখৰ আগতে তেওঁৰ ওচৰত দাখিল কৰিম। মই তালিকা অৱশ্যে সংগ্ৰহ কৰিছোঁ, যাৰ স্কুলৰ মাটিৰ কোনো গণ্ডগোল নাই এইটো লৈ পেলাই। কিন্তু এটা অসুবিধা ইয়াতে দেখা গ'ল যে বহু স্কুলত ল'ৰা ছোৱালীৰ কাৰণে পঢ়া শুনাৰ সুযোগটো বা খেল ধেমালিৰ সুযোগটো কম, ফিল্ডত মাটি নাই। ইয়াতো মাটিৰ অভাৱ আছে। ফলত এই এটা বিশাল ঘৰ 55 ফুট বহল, 43 ফুট লম্বা, 55 দীঘল আৰু 43 ফুট বহল এটা বিশাল ঘৰ হ'ব। এই বিশাল ঘৰটোৰ কাৰণে আমি যদি ফিল্ডতে মাজতে কৰি দিওঁ, তেতিয়া ল'ৰা ছোৱালীৰ ভৱিষ্যতে খেলা ধূলা কৰাৰ অসুবিধা হ'ব। ৰাইজে মোক কথাটো যোৱাকালি জনাইছে। সভানেত্ৰী আৰু এগৰাকী গৈছিল মোৰ তালৈকে। মই আচৰিত হৈছোঁ, ৰাতি 9টা বজাত গৈছিল। তাৰ আগতে মোক জনোৱা নাই, মই শুনি কিন্তু আছোঁ। তেওঁলোকে ডিচিৰ ওচৰলৈকে গৈছিল। ডিচিয়ে ফ্লেট নাকচ কৰি দিছে, মই পুৰণাটো ভাঙিব নিদিওঁ। পুৰণাটো যদি নাভাঙে তেতিয়াহ'লে নতুনটো নিৰ্মাণ কৰাৰ জেগা ইয়াতে নাই। পৰিস্থিতি এনেকুৱা এটা হ'ল যে হয়তো, কিন্তু মই কোনোপধ্যে কায়স্থ গাঁৱৰ পৰা অংগনবাদী কেন্দ্ৰটো অন্যলৈকে নিয়াৰ কাৰণে মই সন্মতি দিয়া নাই। নহ'ব, কায়স্থ গাঁৱতে কৰিব লাগিব। আৰু পুৰণিটো ভাঙাৰ যিটো বিষয়, ডিচিয়ে কৈছে আপুনি যদি এটা অৰ্ডাৰ লৈ আহিব পাৰে তেতিয়াহ'লে এইটো হয়তো সম্ভৱ হ'ব পাৰে। এখন লিখিত দিয়ক, মই অৰ্ডাৰ এটা কৰি দিম। আজি আকৌ মই ডিৰেক্টৰৰ লগত ৰাতিপুৱা কথা পাতিছোঁ। তেওঁ কৈছে মই শুনিছোঁ ছাৰ। এতিয়া মই সেইকাৰণে আপোনালোকক আজি খুঁটা পুতিলোঁ বা আজি শুভাৰম্ভ কৰিলোঁ, মতে কালিৰ কাম কৰিব মই কোৱা নাই। অন্তত 10 দিন বাদ চাওক। মই আজি ডিচিক জনাম। এই ডিচি এতিয়া মুখ্যমন্ত্ৰীৰ লগত ভাৰ্চুৱেল ডিছকাশ্যনত আছে। তেওঁ বহি আছে, এতিয়ালৈকে আহিব পৰা নাই। অফিচত আহিলে মই তেওঁৰ লগত কথা পাতিম। এইটো পাৰ্মিশ্যন অহাৰ পিছত আমি ভাঙি পেলাই ইয়াতে ঘৰটো বন্ধাৰ ব্যৱস্থাটো মই কৰিম। এইটো মোৰ দায়িত্ব, আপোনালোকে চিন্তা কৰিব নালাগে। যদি কৰোঁ তেতিয়াহ'লে আমাৰ খেলপথাৰখন বাচিব আৰু তেনেকৈ ধুনীয়া এটা অংগনবাদী কেন্দ্ৰ